Bagi. Anda abasar munna mai. নাম আবু নহয় যা মোৰ এইমাত্ৰ ইয়াতে আহি পোৱাৰ লগে লগে মই এটা টিকেট টুটকে গৈছে আৰু পেনি চেনি তেল শেষ গাইস হচ্ছে দে আর তো গুড মর্নিং গাইস এণ্ড ৱেলকাম বেক টু হামিদ মুণ্ডে ব্লগ তো কালি কি হ'ল মই ভিডিঅ'টো এডিট কৰিলোঁ আমি ফাৰ্ষ্ট বনোৱা ভিডিঅ'টো ন এডিট কৰি কিনে ৰাতি 9:30 বজাত দিছোঁ চাগে আপলোড তাৰপিছত মই এখন চিনেমা আনিছিলোঁ গাদ্দাৰটো চোৱা নাছিলোঁ হলত এবাৰ মোবাইলত চালোঁ ৰাতি চাগে 1:45 1:30 মান হৈছে হা হোৱাৰ কাৰণে মই গমেই পোৱা নাই যে কেতিয়া বাজি গৈছে চাওকচোন গাইছ কেতিয়া বাজি গৈছে देखा आपने लापरवाही का नतीजा है তো গাইছ মই ওলাই কেনে ৰেডি হৈ লওঁ কলেজত যাব লাগিব ন লগ পাই আছোঁ তো গাইছ পূৰা ৰেডি আম্মা যাওঁ গাইছ এইখিনিতে মই আপোনালোকক এটা বস্তু দেখাম চাবচোন এনেকুৱা ৰাস্তা ক'ৰবাত আছে নে কওকচোন হা ক'তো নাই কিজানি দেহৰ চুকে গুণে ক'তো এনেকুৱা ৰাস্তা নাই গাড়ীখন আনি ইয়াতে ফাঁচি যায় চালা আমি আহি পালোঁ কলেজ পামেই আবো বেটেৰী নাপাব বেলেগ গাড়ী নাপাব কি কম বৰ কথা আৰু কি হৈছে বোলে চাই থাকক পাৰ্টি বুলি কৈছে কি হৈছে গাইস অবিনাশক লগ পালো অবিনাশ কিবা কৈ দিয়া আমাৰ ব্লগত হাই গাইজ গুড মৰ্ণিং আজি আমি গোটাইকেইটাই লগ হৈছোঁ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বেয়া কথা কিয় কয় এই বেয়া কথা কিয় কয় আৰু আমাৰ বাবু ৰাজা বাবু আমি কলেজ পালোঁ আমি তো কলেজ পালোঁ এইখনে আমাৰ কলেজ পাই গ'লোঁ এইখনে আমাৰ কলেজ চাওক 91% পোৱা এইপানে ল'ৰাবিলাক গৈছে এইপানে আবাছাৰ মুন্না মাৰিব নাম আবু নহয় যা ইয়ে আমার প্রার্থনা শেষ কলেজে বর্তমান প্রার্থনা শেষ হল আমার মোৰ এইমাত্ৰ ইয়াতে আহি পোৱাৰ লগে লগে মই এটা টিকেট টুটকে গৈছে আৰু পেনি চেনি গাইজ এইটো আমাৰ সৰু সুৰা ক্লাছৰুম হয় আপোনালোকে চাওক কি করবি यही नहीं अभी और सुनिए বাবাজি আবা মামা টুঙ্গুর টুঙ্গুর কি হয়েছে টাসা পালিতি কি হয়েছে আদত কি হয়েছে কি কথা কই দিয়ক মক্কা মক্কা গাইজ ক্লাছ কৰি কৰি বৰিং হৈ গ'লো চ' অলপ ডেন্স কৰি দিওঁ গানটো লগাই আৰু গাইজ কলেজৰ পৰা আহিলোঁ আহি কিনে অলপমান বাৰু শুলোঁ ঘৰত তাৰপৰা আকৌ ইও আহিলে ই ক'লে যে গাইজ কি হ'ল ভিডিঅ'টো আমি কলেজতে শেষ কৰিলোঁ মোবাইলত চাৰ্জ শেষ হৈ গ'ল চুইচ অফ হৈ গ'ল একদম গাদ্দাৰ চাই আছিলোঁ ৰাতি আধা চাৱা হৈছিল কলেজত চাই আছিলোঁ চাই থাকাত চুইচ অফ হৈ গ'ল সেইকাৰণে আৰু এতিয়া আবেলি হৈছে আৰু ফুৰিব আছোঁ এতিয়া বৰ্তমান ৰখি আছোঁ তেতিয়া কি কৰিবি যাওঁ
বল কি লে তেল শেষ গাইস হচ্ছে দে আর তেল বলে শেষ চলো চলো A few moments later. গাইস তেল তো ভরে লো এই জীবন ইউটিউবের পৰা টকা আহিলে পইচা ইনকাম কৰি পেলাই হেৰি কৰিম তেল হেৰি ভাল গাড়ী কিনিম ন कितना तेल पीते हैं बसन की তই ধৰ এই লাউৰা সেইটো গাইজ লাউৰাক লগ কৰি আহিলোঁ এইটো আমাৰ লাউৰা ভিডিঅ' 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 তো এই পুতলা গ'লো পয়সা নিবে যোৱা হ'ব গাইজ নাজিম ভাইয়া এইটো কিবা কওক নাজিম বুলি কৈ দি গাইজ এইবানে মানে ইয়াক বাপেকে ডাক দিছিল ৰাতি 12টা বজাত ফাংচন চাওঁতে গৰম লোৱা দি গৰম লোৱা কটিটো দিছে কিন্তু আমি দেখাব নোৱাৰো वाह क्या सीन है वाह क्या सीन है যি কি নহওক গাইজ কালি কিন্তু ভাল হেৰি কৰি দিছে দেই ভিউজো পাইছোঁ আমি 18 ঘণ্টাত 70টা ভিউজ পাইছোঁ ফাৰ্ষ্ট ব্লগ বুলি ঠিকেই আছে খালি লাইক কৰিলে হ'ল আৰু আজি লাইক কৰিব দিছোঁ আৰু লাইক কৰিব কৈছোঁ কাৰণ আজি অলপ ভিডিঅ'টো বনাওঁতে কষ্ট হৈছে বহুত কষ্ট হৈছে দেই চলিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ নহয় বাই